হালপতি আহিছিল কোক বাগাল ঘূৰিয়াক দিবা আহোঁ বুলি কৈছিল। এতিয়া মানুহটো দেখা দেখিয়ে নাই দেখোন। এই সেইটো নেকি কাইনাকলৈকে যাওঁ ৰ'বাচোন, হয় নে নহয়? এই কি ক'ব আৰু এই ধান কটা হৈছে, বানপানীয়ে হিলো দিলো কৰিছে। এই গৰু ধৰাক দিব নোৱাৰা কৰিছে। এতিয়া গৰুকেইটা ক'ত যাওঁ, হালপতিৰে তাৰ পৰা আহোঁ। হালপতি আপোনাক ৰখি ৰখি আহিলে নদৌৰে, আপুনি ইয়াতে বহি আছে। তেনেকুৱা আছে মই ইয়াতে বহি আছোঁ, মোক বেছি আছে আপুনি। মই আপোনাকে বেছি আছোঁ ইমান আহিলে নলোঁ আপোনাক বেছি ক'বই নলোঁ আপুনি ক'ত বহি আছে। আপুনি ইয়াতে বহি আছে নেকি? কি কৰিব ইয়াতে মই বহি থাকোঁ দিয়ক। হালপতি এটা কথা হ'লে। কি কথা হে? কথাটো মানে মই পথাৰ চাব আহিলোঁ গৰু তিনিটাৰ কাৰণে। পাছত পথাৰখন গোটেই পানী দি ভৰ্তি কৰি থৈ দিলে। তেৰিকা এতিয়া গৰু তিনিটা ক'ত যাওঁ তাকে ভাবি চিন্তি চাই আছোঁ ৰ'ব। ধান কটা হৈছে, ৰোৱাৰ সময়ত ৰোৱা ফাটি যায়। এতিয়া কটা হৈছে ধান, এতিয়া বানপানী হিলো দিলো কৰিছে। গৰুতে আমাৰ এতিয়া মই আনি পেলাই ঘৰত নিব লগা হৈছে। পানীত ধুলি গৰু দিবই নোৱাৰোঁ। ইমান বজ্জাত মানুহ আছে গৰু দিব নোৱাৰা কৰিছোঁ। তেৰিকা আছে মোৰো আকেহে পানীত ধৰি গৰুকেইটা দিব নোৱাৰিও। ঘৰকে লৈ যাওঁ, নহ'লে এটা চাংখিনিতে পুতি থৈ যাওঁ ৰ'ব, খাক নাখাক। পিছে আপোনাৰ খবৰ কি হে? মোৰ খবৰৰ কথা কি ক'ব, মই আৰু আছোঁ দিয়ক কিবা কৰি। এতিয়া মানে গোটেই বেমাৰ লাগ দিছেহে, বেমাৰৰ লাগ দিছে। এতিয়া মানে ঔষধ কিনিবৰো পইচা নাই। এতিয়া মানে আৰু কি কৰোঁ ক'বই নোৱাৰোঁ ৰ'ব। পাছত বাৰীত একডাল গাছ আছে হেলা লৈছে, মই ঔষধ কিনি আনিব লাগিব। ভগৱানে মোক কিবা কৰি পাৰ কৰিলেই হয়। ভগৱানে মোৰ দাঙি নাচয়ে। বেছি দেৰি নকৰোঁ, হালপতি যাই থকাই ভাল হ'ব। ভাতো হৈছে যাৱই। ৰ'বচোন ৰ'ব, হালপতি এটা কথা হ'লে। কি কথা হে হালপতি? কথাটো মানে 31 ডিচেম্বৰ আহিছে, ফুৰিব যাব লাগিছিলে। ফুৰিব যাব না? যাম ধৰক ফুৰিব। খোলালিকো লৈ যাব, লগতে দিনো গুচি যাম। চাওঁ দিয়কচোন, যাব পাৰি হিচাপে মানে মনটোহে কথা। যাব পাৰিম নহয়, যাবই লাগিব। আমিনো কেইদিন থাকিম আৰু, একদম বেয়া হৈ আহিছে দেহা। যাওঁ ধৰক, আহক ঘৰত যাওঁ, দেৰি হ'ল। গালি পাৰিব, আমি যাওঁ আহক। ভিডিঅ'টো চাই ভাল পায় যদি লাইক চাইক কৰি দিব। বুঢ়া মানুহ যাওঁ দিয়ক।